এয়া ৰঙালী বিহু বুলি আমাৰ ৰীতিত ধুনীয়া মুগাৰ সাজ পিন্ধালোঁ। এয়া চাওকচোন জেতুকা লৈছে। নমস্কাৰ সকলোকে, মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বহুদিনৰ হ'ল ভিডিঅ' দিয়া হোৱাই নাই, বিহুতে কৰি থৈছিলোঁ। বহাগ বিহু বুলি অলপ গামোচাৰে সজালোঁ আৰু লগতে মাহ হালধি এইখিনিতো লগাব লাগিবই। আমাৰ ইয়াতে গৰুক ধোৱাৰ দিনাই লগোৱা হয়, সকলোৰে বেলেগ বেলেগ। আৰু এইফালে ৰীতিক মেখেলা চাদৰ পিন্ধাই দিলোঁ। তাই অলপ নাচিলে আৰু খুব ভাল পালে। আৰু নেক্সট দিনা বিহু এয়া নাচনীকেইজনী আহিছিলে, তেওঁলোকে বৰষুণত ফাঁচিব লগা হ'ল। এয়া অলপ ফটো ৰাখিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু নেক্সট দিনা আমি মামাকৰ ঘৰত গ'লোঁ। এয়া ছোৱালীয়ে আগত বহি লৈছে আৰু এয়া আমাৰ ঘৰত যাব ৰেডি। গাড়ীত বহি ল'লোঁ আৰু এয়া আগত বহি লৈছে আৰু এয়া অলপ দেখুৱালোঁ আৰু এনেকৈ মাৰ ঘৰত গ'লোঁ। আৰু এয়া আপোনালোকে কেনেকুৱা বুলি জনাব। এয়া মাৰ ঘৰত গৈ অলপ ভিডিঅ' কৰিলোঁ।